afternoon. এতিয়া মই কাম বনবোৰ কৰি আজৰি হলো ভাতবোৰ বনাবলৈ আছে বাৰু ভাত বনোৱাই নাই টাইমে হৈ গল এতিয়া এটাই বাজিবলৈ হ'ল ভাত বনোৱাই নাই মাছৰ বেপাৰী এজন আহিছিল মাছ ললো তেখেতৰ পৰা সেইকাৰণে বাছি মেলি দিলে তেৱে আৰু হেতু কাৰণে অলমান দেৰি হৈ গল মই ভাতটো বনালো বাৰু এতিয়া মাছৰ জুলকন বনাম আহকচোন তেনেহলে আজি ভিডিওটো ইয়াৰ পৰা আৰম্ভ কৰো আজি মৰ্নিংৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলো পিছে কাম বনবোৰ কৰি থাকিলো যে
নিবই লাগিব বহুত দিনৰ মূৰত ওলাই আহিছোঁ যেন ভাল লাগিছে সেইটো কাৰণে আহি আছোঁ আৰু এয়া আমাৰ ট্ৰেইনিং চেণ্টাৰ ভিতৰৰ ৰাস্তাটোৱে হয় গেট পোৱাগৈ নাই বাৰু এতিয়া গৈ আছোঁ ভিডিঅ'টো চাই থাকক তেনেহ'লে ৰকি থিয় হৈ যাবলৈ তাৰ ভাগৰ লাগিলে হিও একেবাৰে মোৰ ওচৰতে বহি লৈছে লেপেট খাই একদম এয়া গৈ থাকোঁতেনে গাড়ী এখন দেখিলোঁ এখন গাড়ীখন আচলতে ফচি গ'ল চকাটো সোমাই গ'ল এয়া আমাক ঘৰলৈ যোৱা ৰাস্তাটো পাইছোঁহি এইফালে দিয়ে এতিয়া আমাৰ ঘৰৰ ফালে সোমাম আৰু এইটোৱে আমাৰ ঘৰলৈ যোৱা ৰাস্তাটোৱে হয় এইফালে দেখিছেনে বাইক এখন গৈ আছে এইফালে দিয়ে যোৰহাট টাউনলৈ যায় এয়া পুলিচৰ গাড়ী এখন ক্ৰছ কৰিছোঁ পুৰা পেট্ৰলিং ডিউটি কৰি আছে আমাৰ ভতিজাজনীও বোলে আগবাঢ়ি আহিছে তাইও আমাৰ লগতে গাড়ীত একেলগতে উঠিব ৰকিক বোলে আগবঢ়াই নিবলৈ আহে খুব ভাল পায় মানে ৰকিৰ লগত একদম পাগল আৰু তাই আহিলে তোমাৰ লগত খেলিবলৈ এয়া আমাক ঘৰ পালোহি আমাৰ জনো আগবাঢ়ি আহিছে ৰকি কেতিয়া নিবলৈ কাৰণে তেওঁ বাইক একেবাৰে ৰাস্তা মুখত ৰাখিয়ে থৈ দিছে এয়া গেটেদি সোমাবলৈ লৈছোঁ আমি আৰু ফ্ৰেণ্ডছ গুড ইভিনিং ঘৰ আহি পালোহি কাপোৰকেইটা খুলি মুখ হাতবোৰ ধুই ল'লোঁ এতিয়া ৰকি একদম ঘৰত আহি পেলাই বিৰাট ভাল পাইছে একদম আমাৰ মানে ঘৰটো আকৌ নতুনকৈ ৰিপেয়াৰিং কৰিছে সেইটো কাৰণে বেলেগ বেলেগ দেখিছে যেন চববোৰ শুঙি লৈছে একদম মানে ক'ৰবাত বেলেগলৈ আহিছোঁ নেকি কি জানি এতিয়া সি ধুনীয়াকৈ বহি আছে ময়ো এতিয়া চাহ একাপ খাম আৰু মায়ে চাহ বনাইছে এতিয়া ফ্ৰেছ হৈ ল'লোঁ ভাল লাগিলে অকণমান ইয়াত দেখিছেনে গোটেই ৰুমৰ অৱস্থা নাই ঘৰ মানে আমাৰ ৰুমটো গোটেই চিজিল হোৱাই নাই এইবোৰ দেখিছেনে এইবোৰ একো পৰ্দা কাপোৰ চাপোৰ একো লগোৱাই হোৱা নাই আপোনালোকক বেলেগ এদিন আকৌ ভালকৈ দেখাম আজি পিছে ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ত'
তলতে থকা বেল আইকনটো টিপি অল কৰি থব তেতিয়াহে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে নটিফিকেশ্যনত পাই থাকিব আকৌ নেক্সট ভিডিঅ' লগ পাম আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই